নমস্কাৰ বন্ধু বান্ধৱীসকল, গুণগুণ ডায়েৰী চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বন্ধু বান্ধৱীসকল, আমাৰ ইয়াত চাওকচোন, পেকিং চাওক। আজি গুণুমা আৰু মই ক'ৰবাত যাব ওলাইছোঁ। ইয়াৰ কাপোৰ, ইয়াৰ ছোৱালী খেলি আছে, এইবোৰ পেকিং চব তাইৰে কাপোৰ। এইবোৰ চব খোৱা বস্তু তাইৰ, লগত ঔষধ, মেইনলি ঔষধটো মেইন তাইৰ, বাকী কিবা নলওঁ বেলেগ কথা। আজি মানে মই মাৰ ঘৰত যাব ওলাইছোঁ 2-3 দিনৰ কাৰণে। তথাপি কিমান পেকিং একদম জানো, এমাহৰ কাৰণে যাব ওলাইছোঁ। তাইৰ মামাক আহিছে আমাক নিবলৈ। আমাৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয়। এতিয়া ৰাতিপুৱা 11টাই বাজিল। এতিয়া আমি যাব ওলাইছোঁ ঘৰৰ কাম চামখিনি শেষ কৰি। Brake enhance the airbag, wireless smart connectivity by Bolt making Skoda. আমি ক'ত গৈ আছো? কোন ক'ত গৈ আছো? গাড়ীত ক'ত গৈছো? মামা ঘৰত গৈছো। এয়া ছোৱালীৰ কিবা এটা ল'ব লগা আছে, ইয়াতে ৰাস্তাতে বস্তুটো লৈ লওঁ। ছোৱালীৰ বস্তুটো পালোঁ। আমাৰ ঘৰ নাপাওঁতে চক এটা পায়, দমদমা চক বুলি কয়, তাতে মই ছোৱালীৰ গাখীৰটো ল'লোঁ তাৰ পৰা। এয়া মই মাৰ ঘৰ আহি পাইছোঁ। বেছি দূৰ নহয়, হাজবেণ্ডৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰমান হ'ব। এতিয়া আহি পাইছোঁহে, জাষ্ট ভিতৰৰ ফালে যাওঁ। এয়া মাহঁতৰ ঘৰৰ আগফালে এইবোৰ ফুল পুতি থৈছে। এইবোৰ আগ চাইডটো বিৰাট ধুনীয়া কৰিছে। এইবিলাক ফুলবিলাক থাকিলে এনেই মনটো কিবা এটা ভাল লাগে। এতিয়া ভিতৰৰ ফালে সোমাই যাওঁ, কোনবা আছে ভিতৰত গৈ পেলাই কিবা কিবি খাই লওঁ। খাই লৈ পেলাই নেক্সট ভিডিঅ'খিনি ষ্টাৰ্ট কৰিম। বন্ধু বান্ধৱীসকল, আহিলোঁ, চাহো খালোঁ, ভাতো খালোঁ। এতিয়া ভাবিছোঁ এবাৰ মাহঁতৰ পিছফালে মানে পথাৰখন এবাৰ দেখাই দিওঁ। এতিয়া যিহেতু খেতি বাতিৰ সময়, গতিকে পিছফালখন মানে দেখিবলৈ বিৰাট ধুনীয়া হৈছে। বন্ধু বান্ধৱীসকল, এয়া মোৰ পিছফালে চাওকচোন, এইবোৰ সৰিয়হ ফুলিছে। গোটেই পথাৰখন হালধীয়া ইমান ধুনীয়া দেখিছে, মানে কি ক'ম আৰু। ইফালে আহি মোৰ মনটোৱে কিবা এটা ভাল লাগি গৈছে, ইমান ধুনীয়া পৰিৱেশ। আৰু এয়া মোৰ মাৰ ঘৰ হৈছে পছৰিয়াত, গতিকে জালুকবাৰীৰ ভিতৰত পছৰিয়া অঞ্চলত মানে খেতি বাতিৰ কাৰণেই বিখ্যাত ক'ব গ'লে। গতিকে সময়ৰ খেতি আমাৰ এইফালৰ সকলোৱে কৰে। ব'লকচোন আৰু দেখাই দিওঁ। চব ফটো উঠাত ব্যস্ত একেবাৰে পথাৰত আহি লৈ। আমাৰ গুণগুণজনীও আহিছে, এইজনী। এয়া আমি চিল্লাৰ পাৰ্টিৰ লগত আহিছোঁ, এইকেইটা পথাৰ চাবলৈ, পথাৰ দৰ্শন কৰিবলৈ। আমি এতিয়া আহি আছোঁ পথাৰৰ ফালে। পথাৰতে আমাৰ মানে ঘৰৰ পিছফালে পথাৰতে অকণমান আহিয়ে মন্দিৰ এটা পায়, গোপাল মন্দিৰ বুলি কয়। সেয়া এইফালে সেইটো দেখাম মই আপোনালোকক, তালৈকে গৈ পেলাইও এবাৰ দেখাই দিম। এইবোৰ চাওকচোন, মটৰৰ খেতি ইমান ধুনীয়া হৈছে। এইবোৰ মটৰ হোৱা নাই এতিয়াও,
তথাপি এইবোৰ মটৰ খেতি কৰিছে তাৰপিছত সেইফালে আলু এইবোৰ আলু মূলা নহৰু মানে সকলো ধৰণৰ খেতি আমাৰ ইয়াতে কৰে আৰু বছৰীয়াত এইটো সময়ত খেতিয়ে কৰে ইয়াতে এয়া আমি আহিছোঁ এই গোপাল মন্দিৰ পালোৱে আহি এইটো এইবোৰ চাওকচোন মূলা ইমান ধুনীয়া ধুনীয়া হৈছে ডাঙৰ হৈছে আৰু এইফালে আলু এইবোৰ এইফালে বহুত দূৰলৈকে আছে আৰু এইবোৰ নহৰু খেতি এইবোৰো হৈছে পথাৰৰ মাজত ইয়াতে জিৰণিও ল'ব পাৰে পথাৰত খেতি বাতি কৰা মানুহবিলাকে গৰু দিয়া মানুহবিলাকে তেনেকৈ ইয়াতে জিৰণিও লয় এয়া এইবোৰ ওলকবি এয়া এইটো পানীলাও লাগিয়ে আছে এইটো কুমলীয়া পানীলাও এবাৰ এইয়া গছবিলাক দেখাই দিছোঁ আৰু আপোনালোকক হোৱা নাই এতিয়াও মানে ডাঙৰ হৈ উঠা নাই বেঙেনা গছ এডাল বেঙেনা ফুলিছে কিন্তু খাব হোৱা নাই এইটো আমাৰ গোপাল মন্দিৰটো এইটো হয় এয়া আমাৰ চিল্ড্ৰেন পাৰ্টি মোৰ পিছে পিছে আহিছে এইকেইটা শুন কি কৈছা বাৰ লগত কোনো হাই কৈ দিয়া মা হাই মুনু হাই কৈ দিয়া হাই ফ্লাইং কিছ কৰি দিয়া বন্ধু বান্ধৱীসকল আজি আমাৰ ঘৰৰ পিছফালৰ পথাৰৰ পৰিৱেশটো আপোনালোকক দেখালোঁ আৰু এইটো গোপাল মন্দিৰতে আপোনাৰ মাঘ ফাগুন মাহত তেনেকুৱাত বহুত ডাঙৰকৈ উৎসৱ পাতে প্ৰত্যেক বছৰে তেনেকুৱা আৰু বাকী কি ক'ম মাহঁতৰ ঘৰত আহিছোঁ পথাৰত ফুৰিব আহিছোঁ আমাৰ সকলোৰে লগত ইয়াতে ফুৰিব আহিছোঁ মোৰ মনটো বিৰাট ভাল লাগি আছে আপোনালোকেও জনাবচোন বিশেষকৈ মহিলাখিনিক কৈছোঁ ছোৱালীখিনিক কৈছোঁ যিয়ে এনেকৈ মাকৰ ঘৰত আহি মাকহঁতৰ ওচৰৰ পৰিৱেশত এনেকুৱা নিজকে বহুত মানে ফ্ৰী লাগেনে তেনেকুৱা বহুত ভাল লাগে মনটো এনেকুৱা লাগেনে বাৰু কমেণ্ট কৰি জনাবচোন দেউতা ক'ত যায় ঠাণ্ডা না হয় নাই আমাৰ পোৱালি খেলি আছে এই শুনো জাপ মাৰি দিয়া এই এখন জান এয়া পথাৰত ছোৱালী খেলি আছে বাকক লগ পাইছে মামাকৰ ছোৱালী বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আপোনালোকে জনাবচোন আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছেনে আৰু যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম তাৰ আশাৰে বাই বাই জান বাই বাই দিয়া